নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এই ইউটিউব চেনেলটোলৈ। তো মোৰ নাম দীপজ্যোতি, আপোনালোকে চাই আছে দীপজ্যোতি টেকনিকেল। তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। প্ৰথম খবৰটো আছিলে জিঅ' বিষয়ে। তো জিঅ' কেইদিনমানৰ আগত লঞ্চ কৰিছিলে যে এবছৰৰ কাৰণে এটা প্লেন 1699 প্লেনটো আনলিমিটেড কলিংছ, তো আনলিমিটেড মেছেজ 1.5 GB ডাটা দিছিলে। তো জিঅ'ক টাক্কা দিবৰ কাৰণে এয়াৰটেলে লৈ আহিলে এটা প্লেন, একেই প্লেন হয় 1699 প্লেনটো হ'ল। তো এয়াৰটেলত পাব আপোনালোকৰ 1 GB ডাটা। তো বাকীবিলাক এয়াৰটেলৰ ফিচাৰ্ছবিলাক পাই থাকিব। তো আপুনি কোনখন চিম ব্যৱহাৰ কৰে, এয়াৰটেল নে জিঅ', তো জনাব নাপাহৰিব কমেণ্টত। বাকী হুৱাৱে নোট মেমৰি কাৰ্ড এটা লঞ্চ কৰি দিলে ইণ্ডিয়াত। তো 128 GB হয়। তো মেমৰিটো কেতিয়া আহি পাব তো ক'ব নোৱাৰোঁ। তো যদি আহি পায় মই আপোনালোকক আনবক্সিং কৰি দেখুৱাই দিম বাৰু। 3 নম্বৰ আপডেটটো হ'ল চেমচাং গেলেক্সি A8s বিষয়ে। তো একচুৱেলি কনফাৰ্ম কৰিলে চেমচাং অফিচৰ ফালৰ পৰা। তো এই ফোনটো লঞ্চ হৈ যাব জানুৱাৰী মাহতে লঞ্চ হ'ব। তো ভেলেণ্টাইন ডে'ৰ দিনা লঞ্চ কৰিব চাইনাত। তো ইণ্ডিয়াত কেতিয়া আহে গম নাপাওঁ, যদি গম পাই যাওঁ আপোনালোকক নিশ্চয় জনাই দিম বাৰু এই বিষয়ে।